দেৱালী বুলি মোৰ কোনো ধৰণৰ প্ৰিপাৰেচন যদিও নাথাকে, দেৱালীৰ দিনা কিবা এটা মিঠা বনাবলৈ মন যায় বা খাবলৈও মন যায়। লগতে ঘৰত থকাজনে যিহেতু খাই ভাল পায়, গতিকে মই কিবা এটা বনাই দিবলৈ চেষ্টা কৰোঁ। আজি দেৱালীৰ কাৰণে মই বনাব লৈছোঁ জোন পিঠা বা গুজিয়া। আৰু ইণ্টাৰেষ্টিং কথাটো হ'ল যোৱা 3 বছৰৰ পৰা যোৱা বছৰ তাৰ আগৰবাৰ আৰু লগতে এইবাৰো বনিব জোন পিঠা বা গুজিয়া। তাৰ কাৰণে মই পুৰখিনি ৰেডি কৰি লৈছিলোঁ, লগতে এই লুচিখিনি বেলি লৈছিলোঁ। লুচিৰ যিখিনি আকাৰ সেয়া চাই কিন্তু জাজ নকৰিব, কাৰণ জোন পিঠাৰ কাৰণে গোল হোৱাৰ কোনো প্ৰয়োজন নাই। গতিকে গোল হোৱাটো মই বেছি গুৰুত্ব নিদিওঁ, কাৰণ যিটো শ্বেপ দিম সেইটোৰ ওপৰত ডিপেণ্ড কৰিব। আৰু এই পুৰখিনি মই ৰেডি কৰিছিলোঁ নাৰিকল, চুজি, ড্ৰাই ফ্ৰুটছ মোৰ যিখিনি ভাল লাগে, আৰু ঘিউত গোটেইখিনি ভালদৰে ভাজি লৈছিলোঁ শুকানকৈ। আৰু এই পিঠাকেইটা যদি মই এসপ্তাহ বা 10 দিনো থওঁ, তেতিয়া ভিতৰৰ পুৰখিনিৰ কাৰণে বেয়া হৈ নাযায়। আৰু এয়া আমাৰ ৰেডি হৈ গ'ল প্ৰথমটো জোন পিঠা। আৰু এই পিঠা খাই কোনে কোনে ভাল পায় বাৰু, আৰু মোৰতো ভালেই লাগে। আৰু বাহিৰৰ পৰা আমি যিমানেই মিঠাই কিনি নানো কিয়, ঘৰত বনোৱা যিকোনো পিঠাই হওক বা লাড়ুৱেই হওক, তাৰ সোৱাদ কিন্তু অতুলনীয়। মোৰ লগত কোনে কোনে এগ্ৰী কৰে ক'ব। অৱশ্যে আজি বহুতখিনিও বনোৱা নাই, মাত্ৰ 10 বা 12খনৰ কাৰণে মই আটা ৰেডি কৰি থৈছিলোঁ। আৰু পিঠা বনাই যোৱাৰ পিছত অৱশিষ্টখিনিৰ পৰা আকৌ বনোৱা যাব 4 বা 5খন, সিমান হ'লে হৈ যাব 2জন মানুহৰ কাৰণে। লগতে আজিকালি এটা প্ৰায় দেখিব পোৱা যায়, দেৱালী বুলি ক'লে কাৰোবাক মিঠাই গিফ্ট কৰা হয়। ঠিক আছে, যিসকলৰ সামৰ্থ্য আছে তেওঁলোকে কৰিব পাৰে, কিন্তু ইয়াত যিহেতু আমাৰ দিবলগীয়া তেনেকুৱা কোনো নাই। যদি পিঠা বনোৱা যায় বা যিকোনো বস্তু বনোৱা যায়, তেতিয়া পৰিয়ালৰ লগত বহি সন্ধিয়াৰ চাহ একাপ বা ৰাতিপুৱাৰ চাহ খাব পাৰি। আৰু আমাৰ কাৰণে আচলতে সেইখিনিয়ে উপহাৰ হয়। আৰু লাষ্ট টাইম ঘৰত যোৱা সময়ত পুখুৰীত মাছ ধৰিছিলোঁ, ভাগৱত পাঠ কৰাইছিল, আৰু গোটেইখিনি ভকতৰ কাৰণে মই চুজি লাড়ু বনাইছিলোঁ। এইবোৰ আচলতে সৰু সৰু এটা চেলিব্ৰেশ্যন হয় ফেমিলিৰ লগত। আৰু এয়া মোৰ পিঠাকেইটা ৰেডি হৈ গ'ল, এইখিনি এতিয়া ভাজো। আৰু পিঠা কম বনোৱাৰ কাৰণে এই নাৰিকলখিনি বাচি গ'ল। এই নাৰিকলখিনি এতিয়া ফ্ৰিজত থৈ দিওঁ এটা এয়াৰটাইট কণ্টেইনাৰত, আৰু কিবা এটা বনাব পাৰিম পিছত। আৰু সন্ধিয়া প্ৰায় হ'বই হ'ল, চাকি দিব লাগিব। আৰু এই কামখিনি কৰিব পাহৰিছিলোঁ, আধা ঘণ্টামান পানীত তিয়াই থ'ব দৰকাৰ। আৰু এনেকুৱা কৰিলে তেল খুব কমকৈ এবজৰ্ভ কৰে, হয় নাই বাৰু কথাটো ক'বচোন। আৰু এইবাৰ মই চাকি খুব কম আনিছোঁ, 6টা চাকিহে আনিছোঁ। আৰু ফাইনেলি দেৱালী বুলি ৰেডি হ'লোঁ। সন্ধিয়া বাহিৰত হ'লেই ওচৰে পাজৰে কোনোবাই চাকিও জ্বলালে, মোৰে দেৰি হৈ গ'ল। চাকি দিবৰ কাৰণে যোনে অলৰেডি ৰেডি কৰি দিলে, মই মাত্ৰ জ্বলাই প্ৰথমতে আমাৰ দুৱাৰ মুখত দুগছি চাকি জ্বলাই লওঁ, তাৰপিছত পিছফালে দুৱাৰ মুখত আৰু বেলকনি। মাত্ৰ 6 গছি চাকিহে এইবাৰ জ্বলাম বুলি ভাবিছোঁ, বেছি অনা নাই। গতিকে কমকৈ আনিছোঁ, কমকৈ জ্বলাম। লগতে দেৱালী বুলি আজি নিমন্ত্ৰণ এটাও আছে। সন্ধিয়া চাকি বন্তি জ্বলাই লৰালৰিকৈ খোৱাৰ যোগাৰ কৰি আমি ওলাই আহিলোঁ নিমন্ত্ৰণ ৰক্ষা কৰিবৰ কাৰণে। গতিকে আজি আপোনালোকক এৰিলোঁ, লগ পাম আপোনালোকক অন্য এটা নতুন ভিডিঅ'ত। বাই।